নমস্কাৰ জনজাতীয় ককাই ভাই ভনীসকল মই এই সোশ্যাল মিডিয়াৰ যোগেদি যেহেতু মই জনজাতি হিচাপে মই প্ৰতিবাদ সাব্যস্ত কৰিম আৰু লগতে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব আমাৰ ওচৰত প্ৰত্যাহ্বান এতিয়া চৰকাৰৰ লগতো আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছো আৰু এই 6 জনগোষ্ঠীৰ লগত আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছো আমাক এই চৰকাৰে কৈছে যে জনজাতিসকলৰ অগ্নি পৰীক্ষা লোৱা হ'ব আমি অগ্নি পৰীক্ষা দিম আমি যে জনজাতি তাৰ পৰীক্ষা দিব লাগিব এতিয়া আৰু মই ভাবো এই পৰীক্ষাত আমি উত্তীৰ্ণ হ'ম কাৰণ আমি কোৱালিফাইড এই পৰীক্ষাত গতিকে মই এটাই কথা জানো এই বিজেপি চৰকাৰে কৈছিল আহোঁতেই কৈছিল দুৰ্নীতিক মানে বিস্তাৰ হ'ব নিদিয়া আমাৰ ইয়াত দুৰ্নীতি নাশ কৰিব এই হেৰিয়ে বিজেপি চৰকাৰখনে গতিকে আমাৰ লগতো যদি তেতিয়া দুৰ্নীতি নহয় তাৰ বাবে আমি ব্যৱস্থা চৰকাৰক জনাবই লাগিব ব্যৱস্থা কৰিবলৈ দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়া এই চৰকাৰখনে যেনেকৈ কংগ্ৰেছে ঘুষ লৈ চাকৰি দি আছিল সেইটো আঁতৰাই যেনেকৈ টেলেণ্টৰ ওপৰত চাকৰি দিলে সেইখিনি এই বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰোঁ ঠিক তেনেকৈ এতিয়া আমাৰ মাজতো যেনেকৈ নকলধাৰী জনজাতি ওলাইছে গতিকে সেই নকলধাৰীক প্ৰশ্ৰয় নিদিয়াকৈ এই বিজেপি চৰকাৰে যাতে আমাক উত্তীৰ্ণ কৰায় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিম আমাৰ সন্মুখত প্ৰত্যাহ্বান জনজাতি ককাই ভাই ভনীসকল আমি গণতান্ত্ৰিকভাৱে এই যুদ্ধত জয়ী হ'ব লাগিব আমি অতীত সুঁৱৰি পেলাই হেংদাং আছে আমাৰ অতীত বুৰঞ্জী আছে বুলি চিঞৰিব নহ'ব আমি গণতান্ত্ৰিক ব্যৱস্থাত কেনেকৈ ইতিহাস ৰচনা কৰিব পাৰিম সেইটোহে চিন্তা কৰিব লাগে এই গণতান্ত্ৰিক প্ৰচেষ্টাত আমাক যদি আন্দোলন কৰিব দিছে এই গণতান্ত্ৰিক প্ৰচেষ্টাত আমি আন্দোলনত কিভাৱে আমি আন্দোলন কৰিলে আমাৰ আন্দোলন সফল হ'ব তাৰ কাৰণে আমাৰ যত্ন কৰিব লাগে সমৰ্থন বিচাৰিছোঁ সকলোকে আমি যে জংঘলী তাৰ প্ৰমাণ দিব লাগিব আমি প্ৰমাণ পত্ৰ বিচাৰিছে এতিয়া আমাক গতিকে এয়া প্ৰমাণ কৰি দেখুৱাব লাগিব জনজাতি ককাই ভাই ভনীসকল একচুৱেলি মই নকওঁ বুলি ভাবিলেও নহ'ব এতিয়া ক'বই লাগিব যিহেতু ছ'চিয়েল মিডিয়াতে মই এক্টিভ হৈ থাকিম কেতিয়াবা মই সময় নাপাওঁ সময় নোপোৱাৰ কাৰণে কিছুমান মই ডেইলিত দিব মানে 2-3টাকৈ দিব পাৰিলেহেঁতেন কিন্তু সময় নাপাৱাৰ কাৰণে মই নোৱাৰোঁ আজিও বহুত দেৰিয়ে হ'ল অলৰেডি পৰা নাছিলোঁ কিন্তু এটাই কথাই ক'ম আমাক সংগ্ৰাম কৰিবলৈ শিকাইছে যে কৈছে যে জনজাতিসকল এনেকৈ বহি নাথাকিবা নিজৰ অধিকাৰ আছে বুলি তোমালোকে বহি নাথাকিবা যে বাহিৰৰ পৰা যে অপশক্তিয়ে আহি পেলাই আমাক ধ্বংস কৰিব যে বিচাৰিছে এই অপশক্তিক প্ৰটেক্ট কৰা হয় আমি কৰিব লাগিব এই অপশক্তিয়ে আমাক আঘাত হানিবলৈ আহিব আমি তাত ৰৈ থাকিম গতিকে জনজাতি ককাই ভাই ভনীসকল সজাগ সচেতনতা আমাৰ সকলো ককাই ভাই ভনী জংঘলী হৈ থকা সকলোকো জনোৱা উচিত যে নিজৰ অধিকাৰ আমাৰ সুৰক্ষা যদি নাথাকে আমাৰ অৱস্থা কি হ'ব পাৰে গতিকে সকলো মানুহলৈ এই সজাগ সচেতনতা বা এই ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিব তেতিয়া আমাৰ মানুহবিলাকেও হয়তো আজিকালি অলপ এক্টিভ হ'ব শিকাইছে আমাক আমাৰ মানুহবিলাক একচুৱেলি বহুত সহজ সৰল এই সহজ সৰল মানুহখিনিক যেতিয়া খং উঠাই খুবখিনি উলিয়াব বিচাৰিছে চৰকাৰে কৈছে চৰকাৰে যে তোমালোকে অকল সহজভাৱে ভাবি থাকিলে কি হ'ব খুবকেইটা উলিয়া খুব যিবিলাক ভিতৰত আমাৰ সোমাই আছে আমাক যে অন্যায় কৰিছে আমি আজি পৰ্যন্ত ঠন ধৰি উঠিব পৰা নাই এই ৰাজ্য চৰকাৰৰ ওচৰত আমি জনজাতি হিচাপেই থাকিবলগীয়া হৈছে মানে জনজাতি হিচাপেই মানে আমি ডমিনেট হিচাপে থাকিবলগীয়া হৈছে আমাক ক'ৰবালৈ গ'লেও এই জনজাতি বুলি আমাক আগস্থান নিদিয়ে এই সংৰক্ষিত স্থানবিলাকতে আমি থাকিব লাগে মাত মাতিব নিদিয়ে মোক কিছুমানে কৈছে কা আন্দোলনত ক'ত আছিলে বুলি কৈছে মই এটা কথা কওঁ কা আন্দোলনৰ ভিডিঅ' আছে মোৰ তাত মই কা আন্দোলনত টায়াৰ জ্বলাই পেলাই
প্ৰতিবাদ কৰাৰ মোৰ ভিডিঅ' আছে, মই দেখাম কেতিয়াবা ক'ৰবাত, হয়তো ফেচবুকতে ক'ৰবাত মই আপলোড কৰি থোৱা আছে ক'ৰবাত। কা আন্দোলনত জঁপিয়াইছিলোঁ। কিন্তু এই নেতৃত্ব, যি কা আন্দোলনৰ নেতৃত্ব এই অসমীয়া সমাজে ধ্বংস কৰি পেলালে। কিন্তু এই অসমীয়া সমাজৰ নিচিনা আমাৰ নেতৃত্ব নহয়। আমাৰ নেতৃত্ব জাতীয় চেতনাৰে ভৰা। আমাৰ নেতৃত্ব আমাৰ জনজাতিকেইটাক ধ্বংস কৰিবলৈ নিদিয়ে। আমাৰ নেতৃত্বই তাৰ কাৰণে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। কা আন্দোলনত এই অসমীয়া জাতিয়ে তেওঁলোকে জনসংখ্যাত বেছি হোৱাৰ কাৰণে আমাৰ সৰু সৰু সংগঠনবিলাকক নেতৃত্ব দিব নেকি? বড়ো সংগঠনক নেতৃত্ব দিব নেকি? অল অসম ছাত্ৰ সন্থা আছে বুলি কৈ পেলাই নেতৃত্ব প্ৰদান কৰে, কিন্তু চৰকাৰ পকেটত সোমাই যায়। কিন্তু আমি চৰকাৰৰ পকেটত সোমোৱা নেকি? এই চৰকাৰ 5 বছৰৰ কাৰণে আহিব, কিন্তু আমাৰ জনজাতি যুগে যুগে প্ৰজন্মই আমাৰ জনজাতি হৈ থাকিব। গতিকে এই চৰকাৰক আমি প্ৰত্যাহ্বান জনাব লাগিব। এই চৰকাৰক আমি হুঁচিয়াৰ প্ৰদান কৰিব লাগিব। এই চৰকাৰে যিকোনো যদি তেওঁলোকে আমাৰ মানে হেৰিটো নলয়, পক্ষ যদি নলয়, আমাক যি টি কৰি থৈ যাম বুলি যদি কৰি থয়, গতিকে এই চৰকাৰক আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি বিৰল জনজাতি হিচাপে প্ৰতিষ্ঠিত হ'ব লাগিব। এইবাৰ অগ্নি পৰীক্ষা জনজাতিসকলৰ। গতিকে সকলোকে মই ক'লোঁ, সজাগ সচেতনতা হৈ থাকক। আৰু বেছি ক'বলৈ একচুৱেলি নাযাওঁ, মাজে মাজে কৈয়ে থাকিম, মই নোকোৱা নহয়। যিহেতু সকলো জনগোষ্ঠীয়ে এই জনজাতিকেইটাক মানে আগচি ধৰিব ধৰিছে। আজি কোনো জনগোষ্ঠীয়ে মাত মতা নাই কিন্তু দেই, এই জনজাতিসকলক জনজাতি হৈ থাকিব দিয়ক, তাৰ মাজত নোসোমাব বুলি। আপোনালোকে নিশ্চয় গম পায়, সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকজনেও আহোমক তুচ্ছ তাচ্ছিল্য কৰিছে বুলি ক'বলৈ ফেচবুকত পোষ্ট কৰিছে বুলি কৈ পেলাই আমিবিলাকে। সেই সদৌ অসম ছাত্ৰ সন্থাই অল অসমক প্ৰতিনিধিত্ব কৰা সংগঠন, তেওঁলোকৰ চাওক পক্ষপাতিত্বটো কেনেকৈ লৈছে তেওঁলোকে চাওক। গতিকে চাৰিওফালৰ পৰা আমাৰ শত্ৰু বহুত, মই আপোনালোকক কৈছোঁ, চাৰিওফালৰ পৰা আমাৰ শত্ৰু বহুত। গতিকে তেওঁলোকে আমাৰ খাকলাৰী ডাঙৰীয়াক বা তিলক দলেক জেহাদী নাম ক'ব পাৰে, বাংলাদেশী ৰক্ষক বুলি ক'ব পাৰে, আমি তেওঁলোকক ক'ব নোৱাৰোঁ। মনত ক্ষোভ লৈ লওক সকলোৱে, জাগৰণ যাব লাগে। এই ক্ষোভবিলাক আমাৰ উদ্গীৰণ হ'ব লাগিব। এই ক্ষোভবিলাক আমাৰ উদ্গীৰণ হ'ব লাগিব। আমি শুনিহে থৈছোঁ এইবিলাক, আমিতো কোৱা নাই নহয়। মই বাৰংবাৰ নকওঁ যে এই বাংলাদেশী প্ৰব্ৰজনৰ কাৰণে ট্ৰাইবেলসকলক দায়ী কৰা এই জনগোষ্ঠীসকল, এই অসমীয়া সমাজখন নিজক সুৰক্ষা দিব নোৱাৰিলে এতিয়া ট্ৰাইবেলসকলক বদনাম দিছে। গতিকে এই বদনাম যেতিয়া আমি লৈছোঁ, গতিকে এই বদনামৰ ভাগিদাৰ যদি আমাক কৰিব দিছে, আমি এই বদনাম যে আমি কৰা নাই, বা আমি এই যে প্ৰব্ৰজনকাৰীসকলক যে আমি যে কৰা নাই, তাৰ প্ৰত্যুত্তৰ দিবলৈ আমাৰ নিজৰ হেৰিবিলাক আমি উলিয়াব লাগিব, মানে ক্ষোভখিনি। মই কৈছোঁ দেখোন, ৰাজনীতিৰ আমাৰ আজিলৈকে মানুহ মুখ্যমন্ত্ৰীত্ব হ'ব পৰা নাই, তেওঁলোকে ট্ৰাইবেল মানুহ এজনকো উঠিব নিদিয়ে। ট্ৰাইবেল মানুহে যিমান হ'লেও সুৰক্ষাটো বিচাৰেই, সুৰক্ষাটো ৰাখেই নিজৰ ভিতৰত। যদি ট্ৰাইবেল যদি আগতে যদি ট্ৰাইবেলখিনি ষ্টেট হৈ গ'লহেঁতেন, তেতিয়া ট্ৰাইবেল মানুহে মুখ্যমন্ত্ৰীত্ব হ'লহেঁতেন, কোনো বাহিৰাগত ইয়াত স্থান নাপালেহেঁতেন। কিন্তু এই ট্ৰাইবেলক এই অসমীয়া জাতিটোৱে নেগলেক্ট কৰি পেলাই থৈ দিলে। কোনো ধৰণৰ সামাজিক ক্ষেত্ৰত আগবাঢ়িব নিদিয়ে, পদত প্ৰতিষ্ঠিত হ'ব নিদিয়ে। কা আন্দোলনৰ নেতৃত্বৰ কথা ক'বলৈ আহে, পকেটত সোমোৱা জাতি, চৰকাৰৰ পকেটত সোমোৱা জাতি এই অসমীয়া জাতিটো। আমি চৰকাৰৰ পকেটত সোমোৱা জাতি নহয়, আমি বিৰল জনজাতি, আমি প্ৰতিষ্ঠিত কৰি থৈ যাম। জনজাতি ককাই ভাই ভনীসকল, মই বেছি নকওঁ, আজি এইখিনিকে ক'লোঁ। ধন্যবাদ।